বৰ্তমান আহি পাই গ'লোহি আমাৰ ঘৰত আৰু ইয়াতে আহি জাষ্ট পাইছোঁহি। আমি আহিছিলোঁ 12:30 বজাত আৰু এতিয়া 3টা বজাত আমি ইয়াত 3:30 পাই গ'লোহি। আইতা বহি আছে। আইতা তো গাইজ আজি ঘিলামৰাত আমি ৰাস চাবলৈ আহিলোঁ মোৰ মামাৰ ঘৰত আৰু আজি ৰাতিকে আমি ৰাস চাবলৈ যাম। অলপ দেৰি আগত আহি পালোহি। আহি পাই পিনি বৰ্তমান কাপোৰ চাপোৰ সলাই পিনি অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পিনি এতিয়া কিবা কিবি খাই ৰাতিলৈ ৰাস চাবলৈ যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে এটা লাইক। বৰ্তমান আমি ৰাসত আহি পাই গ'লোহি। এতিয়া দৈৱকী আৰু বসুদেৱৰ বিয়া হৈছে, বিয়া পাতিছে আৰু কলাকার নেই কোন এইটো চিন হৈছে দৈৱকী আৰু বসুদেৱ কাৰাগাৰত বন্দী হৈ থাকোঁতে কাৰাগাৰত বন্দী হৈ থকা যিটো চিন সেইটো কেনেকৈ আছিলে সেইটো তেনেকৈ দেখুৱাইছে আৰু এইফালে মানে বিদ্যাদেৱী নৃত্য প্ৰদৰ্শন কৰিছে সেইটো দেখুৱাইছে ইয়াত। এইটো বসুদেৱে শ্ৰীকৃষ্ণক থৈ পিনি যোগমায়া আনিবলৈ গৈছে, মানে সাধনী যে কৰিছিলে যে শ্ৰীকৃষ্ণক থৈ যোগমায়া লৈ আহিব দিয়ে। এই চিনটো হৈছে কৰা লাগে নে বাৰু ইয়াত কাঞ্চিয়ে গাখীৰ লৈ পিনি নন্দ ৰজাৰ ঘৰলৈ যাব, মানে আজি শ্ৰীকৃষ্ণৰ নাম
Smile, please. হাঁহিলে বুলি কওঁতে সেই সহালে হাঁহিছেহে ওলাবে। পুতনায় যে শ্রীকৃষ্ণের বস্ত্র উল্লেখ ইচ্ছা শ্রীকৃষ্ণের পুতনার যে বস্ত্র ইচ্ছা এইটো দৃশ্যত শ্ৰীকৃষ্ণৰ লালি কালাৰ কুৰ্তি চতুৰালি আৰু যশোদা আৰু গোপীসকলৰ পৰা যি দধি মথন কৰি আছিলে সেই দৃশ্যটোৱে দেখুৱাইছে আৰু শ্ৰীকৃষ্ণৰ চতুৰালি দেখুৱাই আছে মানে ইয়াত বকাসুৰ আৰু অকাসুৰ বধ দেখুৱাই আছে এইটো বগলী আৰু ইয়াৰ পিছৰ এটা দৃশ্যত দেখুৱাব সাপৰ